আমি প্ৰতিদিনে দেখি থকা সূৰ্যটো ইমানেই ডাঙৰ যে পৃথিৱীৰ দৰে 13টা গ্ৰহ সূৰ্যৰ ভিতৰত সুমুৱাই ৰাখিব পাৰিব। বৰ্তমান আমাৰ পৃথিৱীত 195খন দেশ আছে। আপুনি জানেনে? তাৰে 6খন দেশেই আমাৰ পৃথিৱীৰ 40% ঠাই আৱৰি আছে। আপুনি হয়তো নাজানে, আইচলেণ্ডত কুকুৰ পোহাটো আইনমতে দণ্ডনীয় আৰু ইয়াৰ মানুহে কুকুৰ পুহিব নোৱাৰে। আনহাতে ফ্ৰান্সৰ ৰাজধানী পেৰিছত মানুহতকৈও বেছি কুকুৰ আছে আৰু ইয়াৰ মেট্ৰত কুকুৰ লৈ যোৱাটো কোনো বাধা আৰোপ নকৰে। আপুনি জানেনে, 269 মিটাৰ উচ্চতাৰ টাইটানিকখন যদি উলম্বভাৱে ওপৰলৈ তুলি দিয়া হ'লহেঁতেন, তেন্তে ই নিজৰ সময়ত প্ৰতিটো অট্টালিকাতকৈও ওখ হ'লহেঁতেন।